মঙ্গলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়া মুছলমানসকলৰ যি খিলঞ্জীয়া স্বীকৃতিৰ তেওঁলোকে ঘোষণা কৰিলে। এই সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ আজি আমাৰ সৈতে আজি উপস্থিত আছে মৰিগাঁও জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি আৰু আমি তেখেতৰ পৰা এই সন্দৰ্ভত পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম। কি ক'ব, যেহেতু কালি 5টাকৈ জনগোষ্ঠীক স্বীকৃতি দিয়া হৈছে খিলঞ্জীয়া হিচাপে? কথা হ'ল যোৱাকালি যি কেবিনেটৰ সিদ্ধান্ত হৈছে যে অসমত মানে আজি যুগ যুগ ধৰি বসবাস কৰি থকা ভূমিপুত্ৰ যিসকল ইছলাম ধৰ্মী আছে, গৰিয়ামৰীয়া দেশী, চৈয়দ জলাহ ইত্যাদিকে যি 5টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহক চৰকাৰে অসমীয়া মুছলমান বা খিলঞ্জীয়া মুছলমান হিচাপে চিহ্নিত কৰাৰ এক অনুমোদন যোৱাকালি কেবিনেটত পাছ কৰিছে। আমি আজি বহু যুগ যুগ ধৰি ইয়াত বসবাস কৰি থকা মুছলমান যি ইছলাম ধৰ্মী গৰিয়ামৰীয়া দেশীসকল আছে, এইসকলে আজিলৈকে চৰকাৰীভাৱে একো স্বীকৃতি পোৱা নাছিলোঁ। আৰু বিগত বহু চৰকাৰসমূহ আহিছিল, তেওঁলোকে আহি সকলোকে একে মুছলমান বা সংখ্যালঘু মুছলমান হিচাপে আমাৰ লগত ব্যৱহাৰ, আমাৰ লগত যিখিনি তেওঁলোকে সুবিধাকণ দিব লগা আছিলে সেইখিনি তেওঁলোকে দিয়াত ব্যৰ্থ। আজি যি তেওঁলোকে আমাক চিহ্নিত কৰাৰ যি আজি আপোনাৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ হ'ল, তাৰ কাৰণে মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক ধন্যবাদ যাচিছোঁ। কথা হ'ল আমি এই চিহ্নিতকৰণৰ যি কেবিনেট প্ৰস্তাৱ তেওঁলোকে দাঙি ধৰিছে, কথাখিনি ইয়াতে সীমিত নাথাকি খিলঞ্জীয়া জনগোষ্ঠীয়ে ইছলাম ধৰ্মীয় জনগোষ্ঠীকেইটাৰ সুকীয়া জৰীপ কৰি তেওঁলোকৰ যি অস্তিত্ব বিপন্ন হৈছে তাক ৰক্ষা কৰাৰ যাতে স্বাৰ্থত তেওঁলোকে কাম কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ। আৰু এই স্বীকৃতিসমূহ কাগজে পত্ৰে নাথাকি স্বীকৃতিসমূহ যাতে কাৰ্যত পৰিণত হয় তাৰ আমি আশা কৰিছোঁ। ইয়াৰ আগতেও তেনে আমাৰ নিগমৰ নামতো 100 কোটি টকা ধাৰ্য কৰা হৈছিলে। গতিকে মই চৰকাৰক ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে খিলঞ্জীয়া ইছলাম ধৰ্মীসকলৰ বিষয়ে ভাবিছে আৰু এই তেওঁলোকৰ যি ভবাটোত সেইখিনি যাতে আৰু অলপ আগুৱাই উন্নয়ন নিগমৰ লগতে এই আটাইকেইটা জনগোষ্ঠী যাতে তেওঁলোকে উন্নতি সাধনৰ ক্ষেত্ৰত যাতে বিশেষ ভূমিকা লয় তাৰ কামনা কৰিছোঁ। যোৱাকালি সেই সিদ্ধান্তটো ঘোষণা হোৱাৰ পাছতেই বহুলোকে প্ৰশ্ন উত্থাপন কৰিছে যে পূৰ্বতে ইছলাম ধৰ্মাৱলম্বী এই জনগোষ্ঠীকেইটা আচলতে খিলঞ্জীয়া নাছিল নেকি? এই সন্দৰ্ভত কিবা ক'ব? ডেফিনেটলি কথা হ'ল কি, খিলঞ্জীয়া নাছিল বুলিতো ক'ব পৰা নাযায় নহয় জানো, খিলঞ্জীয়াই সকলো। আৰু খিলঞ্জীয়াৰ সংজ্ঞা কি ধৰণে কি আছে সেইসমূহ চৰকাৰী পক্ষই নিশ্চয় অৱগত কৰিব পিছত। কথা হ'ল কি, আমি সামাজিকভাৱে খিলঞ্জীয়া, সকলোৱে জানে অসমীয়া সমাজৰ ৰাজহাৰ স্বৰূপ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ লোকসকল, ই এক বৃহৎ সংখ্যক এটা মানে মুখ্য অংগ অসমীয়া সমাজৰ। সেই হিচাপে অসমীয়া সমাজে সদায় গৰিয়ামৰীয়া দেশী জলহা বা চৈয়দসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি দি আহিছে। Novelty stores. All kinds of imitation jewelry, city gold, gift items, ladies' bags, etc. sold here. Our address is Old Bollywood, Jorhat 785001. So come today and buy your favorite product. Notice view, সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা।